हेलो फ्रेंड्स की खबर आशा करो সকলো ভালে আছে। আজি আৰু এটা ভিডিওৰ সৈতে মই আফজল। আজি আপোনালোকে জানে মই বহুত দিন আগত ভিডিও আপলোড দিছিলো, হেলমেটত গোপ্ৰ লগাইছিলো। তো আজি মানে গোপ্ৰত মানুহৰ ৰিয়েকচন চাম। মানুহে গোপ্ৰ লগালে যেনেকুৱা ৰিয়েকচন আহে আৰু মই দেশী জুগাৰত যি মোবাইল লগাই ষ্টেণ্ড লগাইছিলো হেলমেটত সেইটোত কেনেকুৱা ৰিয়েকচন আহে। তো চাওক আজি ৰিয়েকচন। লয়া মোৰ লগত আছে আৰডিএক্স। অলৰেডি পুৰা ৰেডি আছে। এইটো চাওক মই গোপ্ৰৰ নিচিনা লগাই দিছিলো, এতিয়া মানে ৰিয়েকচন চাম। ৰিয়েকচন চাওক, হেলমেট ৰেডি আছে আৰু আজিৰ ভিডিঅ'টো বনাবৰ কাৰণে R15 ৰেডি আছে। তো বলক ৰিয়েকচন চাও। ৰেডি দেখ না খাও আস্তাগফিরুল্লাহ। saya nasi kemana duduk haba saya tekna bazai dimu মুখে আমি সিল মাইরা দিমু। আরে ছেলেটা মনে হয় খাইছে না। कैसे लोगे यार। মনে হয় প্রেম ও স্যাপ খাইছে। ইডা আবার কাড়া গো। ও মাই আরে চোখ লাগবো তো। মাই গড। রাহেন সাসি কই যান সাসি। আস্তাগফিরুল্লাহ। সাসাই মনে হয় সবই বুঝছে। দিদি মনে হয় রাগ করছে। এই বেড়া এই বাজে মারতেছ কে? রে কিভাবে দেখে গার ভাঙবে তো। এইটা কি কোনো কথা? বন্ধুসকল আপোনালোকে দেখিব পাৰিলে মই দেশী যোগাৰ কৰা হেলমেটৰ গোপ্ৰ ছিষ্টেমত যি মোবাইল বহুৱাই ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'ৰ ৰিয়েকশ্যন আপোনালোকক দেখুৱালোঁ। তো গতিকে ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানলৈকে, নেক্সট ভিডিঅ'ৰ অপেক্ষা কৰক।